প্ৰথমতে ভগৱানক মূৰ দুৱাই ল'লোঁ। এয়া আহি পালোহি আমি মন্দিৰৰ সন্মুখৰ দোকানখিনিত। যিহেতু ধূপ চাকি কিবাকিবি ল'লোঁ, লৈ এয়া মন্দিৰৰ ভিতৰলৈ সোমাইছোঁ। এয়া হৈছে হনুমান মন্দিৰ, গোগামুখত থকা বৃহত্তম হনুমান মন্দিৰ। এয়া আমি আহি আছোঁ হনুমান মন্দিৰত। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ঘৰলৈ গ'লে হনুমান মন্দিৰত সোমাম, কিন্তু সোমাবলৈ অসুবিধা হয় আৰু যোৱাও নাছিলোঁ বিশেষকৈ। এয়া মই ওপৰলৈ ধূপ চাকি লৈ গৈছিলোঁ জ্বলাওঁ বুলি, দেখা পালোঁ তলতহে ধূপ চাকি দিয়া ব্যৱস্থাটো কৰি দিছে। এক প্ৰকাৰ ভালেই হৈছে। ওপৰত দিলে কি হয়, পৰিৱেশটো বৰ ধোঁৱা ধোঁৱা হৈ পৰে। আৰু ইয়াত মই ধূপ চাকি জ্বলালোঁ। জ্বলোৱাৰ পিছত প্ৰাৰ্থনা কৰি এয়া আকৌ ওপৰলৈ আহিছোঁ। যিহেতু প্ৰথমতে হনুমান বাবাক দৰ্শন কৰিছোঁ, যিহেতু আজি মঙলবাৰ আৰু বিৰাট ভাল লাগিলে। মোৰ মনৰ আশা এটা পূৰণ হ'ল। যাম বুলি ভাবি থকা কথাষাৰ আজি মই কৰিব পাৰিলোঁ ঘৰলৈ যোৱাৰ কাৰণেই। আৰু লগতে আছে গোটেই পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাওঁ। সঁচাকৈ ইমান সুন্দৰ পৰিৱেশ। এয়া হৈছে শিৱলিংগ। ইয়াত সোমবাৰে আহি ধূপ চাকি জ্বলাব পাৰিব। ইয়াত বহুতো ভগৱান স্থাপন কৰি থোৱা হৈছে। গণেশ বাবা আছে, কৃষ্ণ ৰাধা আছে, দুৰ্গা মা আছে। এয়া হৈছে গণেশ বাবা। এপিনৰ পৰা আপোনালোকক মই দেখুৱাই যাওঁ। তাৰপিছত এয়া হৈছে ৰাম লক্ষ্মণ সীতা, আৰু এয়া হৈছে কৃষ্ণ ৰাধা, এয়া হৈছে দুৰ্গা মা। তাৰপিছতে আমি মন্দিৰৰ চাৰিওকাষে তিনি পাক ঘূৰিলোঁ। কয় বোলে পূজা কৰাৰ পিছত এইদৰে দৰ্শন কৰিলে মনৰ কামনা পূৰণ হয়। এয়া এতিয়া মন্দিৰৰ পৰা ওলাই আহিছোঁ। মোৰ আজি বিৰাট ভাল লাগিছে, যিহেতু আজি মঙলবাৰ। লগতে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ হনুমান মন্দিৰ আহিম বুলি। গোটেইখিনি মই কৰিব পাৰিলোঁ আৰু বহুত ভক্তৰ সমাগম অহা আহিছে, যোৱা গৈছে। জয় হনুমান বাবা।